মদন কামদেৱ দেৱালয়ৰ বিষয়ে কিছু কথা জনাবলৈ বিচাৰিছোঁ। আমাৰ বাইহাটা চাৰিআলিৰ পৰা 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত মদন কামদেৱ দেৱালয় ঐতিহাসিক দেৱালয়, যিখন দেৱালয়ক অসমৰ সাজুৰহ বুলি জনা যায়। আহকচোন আমি যাওঁগৈ, ইয়াৰ বিষয়ে কিছু কথা জানোগৈ। আমি ক্ৰমান্বয়ে যাত্ৰা আৰম্ভ কৰিছিলোঁ বাইহাটা চাৰিআলিৰ পৰা মদন কামদেৱ দেৱালয়ৰ দিশে। মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা 3 কিলোমিটাৰ আঁতৰত দেৱানীগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰি ধৰি থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। বিভিন্ন আসনবিশিষ্ট শৃংগাৰৰ ৰস প্ৰদান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ সাজুৰাহো আখ্যা দিয়া হৈছে। নিৰ্মাণশৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় পাল ৰজা বংশধৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে। এই ৰাজবংশটোৱে 10ম শতিকাৰ 990 খ্ৰীষ্টাব্দৰ পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল। প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰত, অৰ্থাৎ বৰ্তমানৰ গুৱাহাটীত। ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা পুষ্পভদ্ৰা তাম্ৰলিপিত তেওঁৰ ৰাজধানী কামৰূপ নগৰী বুলি উল্লেখ কৰিছে। এই তাম্ৰলিপিখন উত্তৰ গুৱাহাটীত পোৱা গৈছে। সম্ভৱতঃ তেওঁ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰীলৈ স্থানান্তৰ কৰিছিল। বৰ্তমানৰ উত্তৰ গুৱাহাটী আৰু তাৰ আশে পাশে পোৱা অসংখ্য দুৰ্গ, ৰাস্তা-ঘাট, ভৱন, মন্দিৰ, শিলালিপি আদিৰ ভগ্নাৱশেষৰ বাবে বুৰঞ্জীবিদসকলে উত্তৰ গুৱাহাটীকে তাহানিৰ কামৰূপ মহানগৰী বুলি স্থাপন কৰিছে। মদন কামদেৱো কামৰূপ মহানগৰীৰ এটা অংশ আছিল। মদন কামদেৱৰ পৰা উত্তৰ গুৱাহাটীলৈ দূৰত্ব মাত্ৰ 10 কিলোমিটাৰ। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল সেই সম্পৰ্কে ইতিহাস বৰ্তমানো নীৰৱ। আমি আহি বৰ্তমান মন্দিৰ পালোগৈ। মদন কামদেৱৰ মুখ্য পথ, এই পথটিৰে আমি আগুৱাই যাব লাগিব। বহু বছৰ পিছত মই আজি মন্দিৰলৈ আহিছোঁ। আমি যেতিয়া সৰু থাকোঁতে আহিছিলোঁ তেতিয়া এনেকুৱা বিশেষ চিৰি নাছিলে। আমি এনেকৈ পাহাৰ বগাই বগাই ওপৰলৈ যাব লগা হৈছিল। এতিয়া সুন্দৰকৈ চৰকাৰে এইবিলাক বনাই দিছে, চিৰি বনাই দিছে যে যাত্ৰীসকলৰ কোনো অসুবিধা নহয়। বন্ধুসকল, মই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম। ইয়াৰ পিছত মই মন্দিৰৰ সম্পূৰ্ণ তথ্য জনাম, সকলোবিলাক দেখাম। ধন্যবাদ।